আজি বহু দিনৰ মূৰত আকৌ আপোনালোকৰ মাজলৈ এটা মিনি ব্লগ লৈ আহিলোঁ। আজি 31 জানুৱাৰী, আজি মেডাম মেফি সকলোৱে জানে। মেডাম মেফি বুলি ঘৰৰ ওচৰত একো আয়োজন নাছিল, গতিকে আমি ঘৰৰ সকলোৱে মিলি মেডাম মেফি খালোঁ, মানে সকলোৱে মিলি এসাঁজ খালোঁ। আৰু এইফালে বৰমাই চোতালৰ মাজতে একুৰা ডাঙৰ জুই ধৰিলে, তাতে চুঙা চাউল পৰিছে, আৰু এইফালে মানুহজনে গুচাইছে পাতিহাঁহ বুলি এইকাৰণে কৈছোঁ, ৰাজহাঁহ আছে, ৰাজহাঁহ আছে দেখুৱাই হোৱা নাই। এয়া ড্ৰাই ফ্ৰাই কৰিলে, আৰু এইফালে এলেং মাছ দেখিছেনে, বিলাহী, খৰিচা, নহৰু, আদা, জলকীয়া সকলো দি চুঙাত দিছে। আৰু তাৰ মাজতে মই বনালোঁ গাখীৰ চাহ আৰু তিলপিঠা, সকলোকে খোৱালোঁ। আৰু তাৰপাছতে এগৰাকী বাৰ জন্মদিন আছিল আমাৰ ঘৰৰে। জন্মদিন বুলি মই একো নিদিলোঁ দেই, পিছে তেওঁহে মোক দিলেহি। দেখিছেনে, এযোৰ ইয়েৰিংছ আৰু 2টা চকলেট দিছেহি, ইমান মৰম দেখিছেনে বোৱাৰীকলে। আৰু এইফালে ভাত পানী হৈ গ'ল। এইকেইটা সৰু সৰু ল'ৰাকেইটাক প্ৰথমতে খোৱা হ'ল, সৰু নহয় দেই, এইকেইটা পিছত বুঢ়া। তাৰপাছতে এয়া আমাৰ মেডাম মেফিৰ স্পেচিয়েল থালি দেখিছেনে, বন্ধাকবি ভাজি, হাঁহ মাংস ড্ৰাই ফ্ৰাই, মাছ, দাইল, আকৌ হাঁহ মাংস, ৰঙালাও, আৰু এইফালে